ফ্ৰেণ্ডছ মই তৰালি আৰু আজি আপোনালোকক দেখাব ওলাইছোঁ জুবিনদাৰ অনুৰাগী তেওঁ মানে তেখেতৰ অনুৰাগীবোৰে কেনেকৈনো থাকে কি ষ্টাইলত থাকে সেইবোৰ দেখাম আপোনালোকক ভালকৈ দেখাম আৰু যাক দেখাম আৰু সেইজন মানুহ হৈছে জলিউড ৱৰ্ল্ডৰ মালিক ৰাগ কাশ্যপ আপোনালোকে নামটো শুনি থাকে গতিকে বলক কেনেকৈ থাকে আপোনালোকক এখন হৈছে ৰাগ কাশ্যপৰ ৱাল আৰু কিবা এটা আঁকা আছে আৰু কিনো আঁকা আছে বলক আমি চাওঁ এতিয়া ধুনীয়াকৈ আৰ্ট কৰিছে ৰাগ কাশ্যপে নিজে আৰু এইটো হৈছে জুবিন দা ধুনীয়াকৈ ৰাগ কাশ্যপে আৰ্ট কৰিছে এইফালে মায়াবিনী লিখিছে ধুনীয়া কৰি আৰু এইফালে পঢ়াক ধুনীয়াকৈ আঁকিছে আৰু এইফালে লিখা আছে ৰাগ কাশ্যপ বুলি ইউটিউব ফেচবুক আৰু গিটাৰখনো ৰাগ কাশ্যপে আঁকিছে এতিয়া গেট পাই গ'লো আৰু এতিয়া এইফালে চাওঁ মানে মই জনামতে ৰাগ কাশ্যপে বেছিকৈ চাংঘৰতে থাকে ৰাগদা আছেনে আপুনি অ ৰাগদা এইফালে আছেনে আপুনি আজি আৰু ধুনীয়াকৈ গিটাৰখন কি জানিবা ফাগুনৰ বতৰা লৈ আহে অচিনাজনে আৰু এইফালে চাইডক এবাৰ নমস্কাৰ আৰু এতিয়া ৰাগদাই বাহিৰতে ওলাই আহিছে আৰু আমাৰ কেইটামান প্ৰশ্ন আছে আৰু সেইকেইটা সুধিম আৰু ৰাগদাই উত্তৰ দিব আৰু আমি মাইক লৈ আহিছোঁ তেওঁক প্ৰশ্ন সুধিম এতিয়া গতিকে যাওঁ এতিয়া প্ৰথম প্ৰশ্নটো হ'ল আপুনি জুবিন দাক কেতিয়াৰ পৰা ফ'ল' কৰিছিলে আৰু আপুনি জুবিন দা হ'ব বিচাৰে নেকি মই ক'ব বিচাৰোঁ যে মই যেতিয়া জন্ম পাইছোঁ তাৰ পিছৰ পৰাই জুবিন দাক ফ'ল' কৰোঁ বা অসমৰ চব মানুহে গান গোৱা মানুহে ফ'ল' কৰে বাট জুবিন গাৰ্গ হ'ব মানে নিবিচাৰোঁ প্ৰথম কথা আৰু জুবিন গাৰ্গ হ'ব বিচাৰিলেনো জুবিন গাৰ্গ কোনে হ'ব পাৰিব জুবিন গাৰ্গ মাত্ৰ এজনে থাকে কথা সেইটো আৰু অসমত খালি এটা প্ৰব্লেম আছে যে মানে চুলি দীঘল হ'লে বা সেই কৰিলে কাণফুলি পিন্ধিলে জুবিন গাৰ্গক মানে জুনিয়ৰ জুবিন বুলি কৈ দিয়ে আচলতে সেনেকুৱা নহয় যেতিয়া আমি মানুহ এজনক সেই কৰোঁ বহুত বেছি ভাল পাওঁ বা শ্ৰদ্ধা কৰোঁ মানে বহুত বেছি ভাল পাওঁ বা ফ'ল' কৰোঁ তেতিয়া মানে তেওঁৰ সেইবিলাক আমাৰ গাত আহি যায় কিন্তু এনেকুৱা নহয় যে তেওঁ আমি হ'ব বিচাৰিছোঁ জুবিন গাৰ্গ হ'ব বিচাৰিছোঁ তেনেকুৱা নহয় এতিয়া তেওঁৰ কিছুমান বস্তু আহিব কিন্তু তেওঁৰ সেই ছিংগিং ষ্টাইলটো যোনটো গান গোৱাৰ ষ্টাইল সেইটো কিন্তু আমাৰ নিজৰ লাগিব এতিয়া বডি লেংগুৱেজত তেখেতক বহুত বেছি ভাল পাওঁ কাৰণে তেখেত আহি গৈছে বডি লেংগুৱেজত সেইটো বেলেগ কথা কিন্তু আমাৰ মেইন ছিংগিং যিটো গানৰ শৈলী সেইটো নিজৰ হ'ব লাগিব সদায় চ' সেইটোৱে ট্ৰাই কৰি আছোঁ আৰু মই আৰু জলিউড ৱৰ্ল্ডটো সকলোৱে মৰম দিছে ভাল লাগিছে ছেকেণ্ড প্ৰশ্ন সোধা উত্তৰটো বহুত দীঘল হয় মানে 1 নম্বৰৰ প্ৰশ্ন আছিল মই 10 নম্বৰে লিখি দিলোঁ মানে বাকী প্ৰশ্ন সোধাৰ আগতে এটা গানেৰে ষ্টাৰ্ট কৰিব বিচাৰিছে আপুনি এটা গান ঠিক আছে তুমি কৈছা যে এটা গান লাগে চ' এটা বেলেগ ধৰণৰ গান দেই এইটো মানে অসমীয়া গান নহয় অসমীয়া গান গাই থাকোঁ বেলেগ এটা অলপ নেপালী নহয় গোটেই নেপালী হয় मलाई सिक्किम मन पर्छ सिक्किम जनता मन पर्छ मलाई सिक्किमको दरा करा सहरा र पहारा मन पर्छ हो मलाई सिक्किमको दरा करा सहरा र पहारा मन पर्छ मलाई सिक्किम मन पर्छ सिक्किम जनता मन पर्छ हो सिक्किम লাভ আৰু ধুনীয়া নেপালী সং ৰাগদা জুবিনদাৰ ঘৰত যেনেকুৱা প্ৰথমে ৱালখনত ছবি আঁকা দেখা পাওঁ তাৰপিছত ঘৰত সোমাই গ'লে চাংঘৰ দেখা পাওঁ আপোনাৰ তাতো তেনেকৈ দেখা পালোঁ প্ৰথমে আপুনি তাৰে বিষয়ে কি ক'ব বিচাৰে এনচাৰটো এনেকুৱা হ'ব যে জুবিন দাক মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ঘৰৰ ৱালখনতে আঁকি থৈ দিম ধুনীয়াকৈ তাৰপিছতে এজন মানুহ মাতিছিলোঁ আৰ্টিষ্ট এজন মাতিছিলোঁ তাৰপিছতে কোনোবাই মোক ক'লে যে তই নিজে আঁকিব পাৰা তোৰ গুৰু হয় চ' মই নিজে ট্ৰাই কৰিলোঁ ছবি আঁকিব নাজানো যদিও মানে অলমষ্ট মানে হৈছে আৰু কিবাকৈ হৈছে সেইটো দেখিলা তুমি আৰু জুবিনদাৰ লগত মিলা বুলি কৈছা কিছুমান কথা চ' অলপ মিল থাকিবই তেখেতৰ যিহেতু শিষ্য তেখেত গুৰু হয় গতিকে মিল থাকিব মই অলপ আগতে ক'লোৱে মিলটো থাকিব খালি সেই ছিংগিং ষ্টাইলটোত মানে সেইটো থাকিব লাগে নিজস্বটো থাকিব লাগে সেইটোৱে আৰু বাকী আমি অলপ কিবা কিবি সৃষ্টি কৰি থাকোঁ আমিও চ' তেনেকৈ অলপ বেলেগ এটা পৰিৱেশত থাকি ভাল পাওঁ এইটো ধৰি লোৱা চাংঘৰটো চাংঘৰটোৰ পৰা বহিলে এখন ধুনীয়া পাহাৰ দেখা পায় তুমি পিছত দেখাই দিবা ধুনীয়া এখন পাহাৰ দেখা পায় তাত মানে ধুনীয়াকৈ বহি কেনে ধৰি লোৱা মই কিছুমান গান লিখোঁ মাজতে লিখিছিলোঁ পায়েল বাজে এনেকুৱা টাইপৰ চ' সেইবিলাক
পৰিৱেশ থাকিলে এটা বস্তু সৃষ্টি কৰিব পাৰি কথাটো তেনেকুৱা টাইপ ৰাগদা আপোনাৰ এই চাংঘৰটোত যদি কোনোবাই আহিব বিচাৰে আহিব পাৰিবনে আৰু লগতে আপোনাৰ এই চাংঘৰটো বনাওঁতে কিমান দিন লাগিছিল বা কিমান মাহ লাগিছিল অলপ জনাবচোন এই চাংঘৰটো বনাওঁতে মোৰ প্ৰায় 4 মাহ 5 মাহ লাগিছিল কাৰণ মাজে মাজে জব থাকে মাজে মাজে কাম থাকে মাজে মাজে কিবা কিবি গানৰ কাম থাকে চব জানাই আৰু বহুত কাম থাকে জলিউড ৱৰ্ল্ড চেনেলটো আছে চ' তেনেকৈ বহুত টাইম লাগিছিলে কিন্তু ভাল হ'ল লাষ্টত এতিয়া অলপ কালাৰ গৈছে কালাৰটো দিব লাগিব আৰু যিসকলে ইয়াত আহিব বিচাৰে আমাৰ কি কয় নাৰেংগীৰ পৰা সোমাই আহি বীৰকুচি কলিতাকুচি বিহুতলি এখন বিহুতলি আছে আগফালে তাৰ পিছফালে হয় চ' ধুনীয়াকৈ দেখাই পাব ইয়াৰ পৰা জুবিন দা আছে ৱালত আৰু তাৰপিছতে চাংঘৰটো আছে কোনোবা আহিলে এইটো চাইডে আহিব এবাৰ চাই যাব ধুনীয়াকৈ ভাল লাগিব সেইটোৱে তোমাক চাংঘৰটো অলপ ভালকৈ দেখাই দিওঁ ধুনীয়াকৈ বনাইছে আৰু এইবোৰ বটলেদি মানে ৰাগে বহুত ঠাণ্ডা খাই চাব এইবোৰ বটলবোৰ সজাই এনেকৈ ধুনীয়া কৰি থৈ দিছে কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন ঘৰটো ইয়াত মানে ৰাতি মই শুওঁ দেই ইয়াত শুই কিনে কিছুমান গীটাৰখন আছে যে ইয়াত কিছুমান গান চান হয় আৰু ওচৰত এডাল তোমাৰ গছ আছে যে এই গছডালৰ লগত ইয়াত কথা পতা হয় ৰাতি আৰু ইণ্টাৰেষ্টিংলি চোৱা ইয়াত মানে আমি কি কয় তোমাৰ এইটো মানে নাৰিকলৰ সেই বুলি কয় যে নাৰিকল মানে কাটিছিলে লৈ আহিছে তাত মানে ধুনীয়াকৈ চোৱা তাত মানে বহা মূৰা টাইপ বনাই দিছোঁ এই দুটা আছে এতিয়া মানে কি হ'ল অলপ কালাৰ গ'ল দেই বস্তুখিনি কিন্তু আকৌ কৰিব লাগিব যেতিয়া তোমাৰ সেই আহিব ঠাণ্ডা দিন আহিব এতিয়াতো মানে বাৰিষা হয় ন কালাৰবিলাক গুচি যায় খৰি এটা আছে খালি বেটাৰীটো নাই লগাব লাগিব তাকেতো খৰি আছে বেটাৰী নাই এনেকুৱা হৈছে আৰু সেয়াই আৰু মই যে কৰিছিলোঁ পাহাৰখন এইখন চোৱাই আৰু এইখন চাই কেনে মই বুলি নহয় সকলো ক্ৰিয়েটিভ মানুহে নিজৰ এটা সৃষ্টি কৰিব পাৰিব আৰু আজিকালি অলপ ৱাল হ'ল সেইটো কাৰণে বেয়া হৈছে কিন্তু আগতে বহুত বেছি ভাল আছিলে এতিয়া সামৰণি মাৰো আৰু মই যাওঁ আৰু ৰাগদাৰো কিবা কাম আছে সেইকাৰণে ৰাগদায়ো এতিয়া চাংঘৰতে যাব আৰু গতিকে ৰাগদা বাই বাই আজিলৈ এৰিলোঁ বাই আৰু আকৌ সোমাই গ'ল ৰাগদাৰ কাম আছে বহুত আজি আৰু গ'ল এতিয়া মই যাওঁ গতিকে ইমানেই আছিলে চেনেলটো ছাবস্ক্ৰাইব যদি এতিয়াও কৰা নাই কৰি দিব বাই বাই